আজিৰ ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰিম একো ধৰিবই পৰা নাই। ভিডিঅ'টো বনাব মন নাছিলে, যিহেতু বহুত গৰম দেখিছেই, গৰমকো নেওচি আপোনালোকৰ কাৰণে এটা শ্বৰ্ট ভিডিঅ' লৈ আহিলোঁ। যিহেতু আজি গম পায় আপোনালোকে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস বুলি। কালিৰ ভিডিঅ'টো যদি চাইছে গম পাইছে, টিচাৰ্ছ ডে অলপ প্ৰিপেৰেশ্যন দেখাইছিলোঁ। আৰু এইখিনিতে সকলোলৈকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা থাকিলে। সকলোতে হয়তো টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰিছেই, সেইকাৰণে মই য'ত পঢ়ি আছোঁ তাতো সৰুকৈ চেলিব্ৰেশ্যন কৰা হ'ল। আৰু এইবিলাক সৰু সুৰাকৈ অকণমান ডেক'ৰেশ্যন কৰা হৈছে। ডেক'ৰেশ্যনত কৰিছিলে তাই, তো সেইকাৰণে দেখাই দিছে মোক দেখা বুলি। এই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তাই। প্ৰায় সকলো টিচাৰ আহিলে তো মিটিংখনো ষ্টাৰ্ট কৰি দিয়া হ'ল। এই হৈছে সম্বৰ্ধনা অনুষ্ঠান, তো ময়ো ধুনীয়াকৈ ছাৰক সম্বৰ্ধনা জনালোঁ। আৰু আকৌ নেভাবিব যে অকল মিটিংহে ষ্টাৰ্ট কৰিছে, খোৱা বোৱা নাই নেকি? তো খোৱা বোৱাও আমি যোগাৰ কৰিছিলোঁ, সেয়া দেখাই দিলোঁ। আপোনালোকৰ বাৰু কাৰোবাৰ খাব মন আছিলে নেকি? এই আজিলৈ নালাগে দিয়ক, পাছত কেতিয়াবা খাব। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজিলৈ, বাই বাই।